जारिमिनारि हाबिबाङा शिव मन्दिरनि मणिकुट लुनायनि अन्थाइ खाम्फा गायसनदों। दिनै जारिमिनारि हाबिबाङा शिव मन्दिरनि मणिकुट लुनायनि अन्थाइ खाम्फाखौ गायसननानै होयो मावफुं सोद्रोमा दिगन्थ बरुवाया। मुंख'नो गोनांदि गोदो गोदायनिफ्रायनो उदालगुरि जिल्लानि कलाइगावनि खाथियाव थानाय हाबिबाङा शिव मन्दिरनि मणिकुट लुनायनि अन्थाइ खाम्फाखौ मोनसे गोथार धोरोमारि हाबाफारिनि गेजेरजों मावफुं सोद्रोमा दिगन्थ बरुवाया गायसननानै होयो। रायजो राजाफोरनि दान अनसुंथाइजों शिव मन्दिरनि मणिकुट लुनायनि सोमोन्दै मावफुं सोद्रोमा दिगन्थ बरुवा आरो हाबिबाङा शिव मन्दिरनि सामलाय आफादनि आफादगिरि बिजय कृष्ण शर्माया खौरांगिरिनि सिगाङाव मा फोरमायदों खोनासंनि। কালাইগাঁৱৰ হাবিভাঙাৰ বাকী ৰাইজৰ উদ্যোগত যি শিৱ মন্দিৰ আধাৰশিলা এই আধাৰশিলা স্থাপন কৰিলোঁ আৰু ৰাইজৰ দান বৰঙণিৰে এই মন্দিৰটো নিৰ্মাণ কৰিবৰ কাৰণে ৰাইজে প্ৰচেষ্টা চলাইছে। তাত আমি সঁচাকৈ উৎসাহ পাইছোঁ। সনাতন সংস্কৃতি ভাৰতীয় যি ধৰ্মীয় পৰম্পৰা ৰক্ষাৰ কাৰণে আৰু আমাৰ ঈশ্বৰ উপাসনাৰ স্থলী এই হাবিভাঙা শিৱ মন্দিৰ, এই ৰাইজে উপাসনাস্থলী হিচাপে এই হাবিভাঙা মন্দিৰটোকে ব্যৱহাৰ কৰে আৰু এই আমাৰ মণিকুট নিৰ্মাণ এতিয়া হ'ব। সমূহ ৰাইজে যি দান বৰঙণিৰে নিৰ্মাণ কৰিব ওলাইছে, ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ অতি সোনকালে যাতে এই মন্দিৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠে। মোৰ ফালৰ পৰা মই যিখিনি পাৰি সেইখিনি মোৰ সাহায্য মই দিম, ব্যক্তিগতভাৱে হওক বা চৰকাৰীভাৱে হওক, আৰু আশা ৰাখিছোঁ ৰাইজে যাতে অতি সোনকালে এই ৰাইজৰ সভাপতি সম্পাদক মই অনুৰোধ জনাইছোঁ অতি সোনকালে যাতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠে। যিহেতু আজি এটা পবিত্ৰ দিন হয় হাবিভাঙা ৰাজ্যবাসীৰ বাবে, যিটো শিৱ মন্দিৰ আজি উদ্ঘাটন কৰা হ'ল, এই ক্ষেত্ৰত যিটো অসম চৰকাৰৰ অসম দৰ্পণ এটা আছে, এই ক্ষেত্ৰত এনেধৰণে অসম দৰ্শন বা আমাৰ BTCৰ ফালৰ পৰা আমি দি আছোঁ। তো আমি সেইটোৱে কৈছোঁ, আমি উপাসনাস্থলীবিলাক ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠানবিলাক চৰকাৰৰ সাহায্যতকৈও মানে ইয়াত আন্তৰিকতাটো বেছি প্ৰয়োজন হয়। ইয়াত অলপ দান বৰঙণি যদি নিদিয়ে ৰাইজে তেতিয়াহ'লে আন্তৰিকতাটো নাথাকে। একচুৱেলি চৰকাৰে পাৰাখিনিতো সহায় কৰিব বা আমি কৰোঁ বা কৰি আছোঁ, কিন্তু মেইন কথা হ'ল কি যিখিনি মানুহ দিব পাৰে সেইখিনি মানুহ দিব লাগে। এইটো আমাৰ ফালৰ পৰা এটা অনুৰোধ, কাৰণ আমি যিখিনি দিম 2.5 লাখ 2 লাখ টকাটো মন্দিৰটো বা নিৰ্মাণ হৈ নুঠে। তো মই কৈছোঁ আমি দিয়াখিনিতো আমি দিম, কিন্তু যিখিনি লাগে সেইখিনি ৰাইজে যাতে দি অতি সোনকালৰ কম দিনৰ ভিতৰত এই মন্দিৰটোৰ নিৰ্মাণ কাৰ্যটো যাতে সম্পূৰ্ণ কৰি উঠে সেইটো আমি আশা ৰাখিছোঁ। হয়, ঐতিহাসিক হাবিভাঙা শিৱ মন্দিৰ আজি যিহেতু EM দিগন্ত বৰুৱাই উদ্ঘাটন কৰা হ'ল, যিহেতু ঐতিহাসিক মন্দিৰ বুলি কৈছোঁ, আজি কিমান শতিকাৰ পৰা আজি গম নাপাওঁ, সেইটো তথ্য আমি গম পোৱা যাব। এই ক্ষেত্ৰত আজি কি ক'ব যে আপুনি যখন কলাগাঁও শিৱ মন্দিৰ পৰিষদৰ সমিতিৰ সভাপতি হিচাপে চাওক, আমাৰ যিটো আমাৰ হাবিভাঙা শিৱ মন্দিৰ, এই শিৱ মন্দিৰটো স্থাপন প্ৰায় 1930 চনমানতে হৈছিল। আমাৰ দেউতাহঁতৰ দিনত এই মন্দিৰটো স্থাপন কৰা হৈছিল, তেতিয়া আমাৰ জন্মই হোৱা নাছিল। যিয়ে নহওক এতিয়া এই মন্দিৰটো তেতিয়াৰ পৰাই ক্ৰমান্বয়ে পৰিৱৰ্তন হৈ আজি এইটো অৱস্থা পাইছিলহি। কিন্তু তথাপি আমাৰ যি 3 বছৰমানৰ পৰা যিটো প্ৰাকৃতিক দুৰ্যোগবিলাক আহি আছিল, বানপানী হওক ভূমিকম্প, এইবিলাক কাৰণত ক্ৰমান্বয়ে মণিকুটটো বহি গৈছিল আৰু মণিকুটৰ বেৰবোৰ বা দৰ্জা খিৰিকীবোৰ বেয়া হৈ গৈছিল। সেইকাৰণে আমি ৰাইজে চিন্তা কৰিলোঁ কি আমি মণিকুটটো ৰাইজে মিলি ৰাইজৰ সহায় সহযোগ বা ৰজা ঘৰে যদি কিবা কৃপা পাওঁ, ঠিক তেনেকৈ আমি আমাৰ মণিকুটটো আমি অলপ ভালদৰে সজাই লওঁ। এই ভাবি ৰাইজে আলোচনা কৰি ঘৰৰ আমাৰ গাঁৱে এটা চাদা হাট দিয়া গ'ল, সেইমতে অলপ পইচা সংগ্ৰহ কৰি লৈ এতিয়া আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ। আৰু সেয়ে আজি এই মণিকুটৰ যিটো আমাৰ কেন্দ্ৰীয় খুঁটাটো আজি আমি আধাৰশিলা স্থাপন কৰিলোঁ। আৰু স্থাপন কৰিলে আমাৰ মাননীয় EM দিগন্ত বৰুৱাদেৱে, আৰু তেখেতে আমাৰ অলপ আশ্বাস দিছে আমাক অলপ সহায় কৰিব বুলি, আৰু সেইটো আমি আশা ৰাখিছোঁ। তেওঁলোকৰ পৰা সহায় নাপালে আমাৰ হয়তো এইটো অনুষ্ঠান সফলমঞ্জিত নহ'ব। আৰু এই ধৰণে আমাৰ গোটেই ৰাইজৰ লগতো আমি আলোচনা কৰিছোঁ, ৰাইজেও এই বিষয়ত আমি একমত হৈছে। সকলোৱে দান বৰঙণিৰ দ্বাৰা আমি মন্দিৰটো কৰি ল'ম, এই ধৰণে আমি আগবাঢ়িম বুলি ভাবিছোঁ। আৰু শেষত আমি সকলোকে অনুৰোধ জনাম যাতে আমাৰ মন্দিৰটোৰ কাৰণে কিছু তেওঁলোকে দান বৰঙণি আগবঢ়ায় আৰু আমাৰ মন্দিৰটো জাকত জিলিকা ধৰণে আমি গ্ৰহণ কৰিব পাৰোঁ। ধন্যবাদ।